वो लोग पिछले साल हमसे जलते थे, वो लोग इस साल भी तैयार रहे, क्योंकि कैलेंडर बदलेगा, हम नहीं। हेलो नमस्कार মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছা, ভালে থাকা আৰু হাঁহি থাকা, দাঁত দেখাই থাকা। কাৰণ মই পুনৰ আহি গ'লো আপোনালোকৰ আগত এটা ৰোষ্ট ভিডিঅ' লৈ। আজি ৰোষ্ট কাক কৰিম? ৰোষ্ট কৰাৰ আগতে এটা কথা কৈ লৈছোঁ, সকলোকে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু 2022 চনৰ সকলোকে বেয়াকৈ কৈছোঁ, সকলোকে কোৱা নাই, যিসকলক বেয়াকৈ কৈছোঁ তেনে সকলক মানে মই চৰি বুলি কৈছোঁ, বেয়া নাপাবা, এইটো এটা ধেমালি চেনেল হয়। চ' মই সকলোকে ধেমালি হিচাপতে মানে বেয়াকৈ কৈছোঁ যদিও বেয়াকৈ নল'ব। চ' পুনৰ আহিছোঁ নতুন বছৰ এটা নতুন ভিডিঅ' লৈ। চ' আজি কথা পাতিম কাৰ ওপৰত? আজি কথা পাতিম এটা মহান চোৰৰ ওপৰত। চোৰ, আইফোন চোৰ, গাড়ী চোৰ নহয়, সাধাৰণ বস্তু চুৰ কৰে তেখেতে, যেনে কাৰোবাৰ আণ্ডাৰপেণ্ট, কাৰোবাৰ চেণ্ডেল, তেনেকুৱা ধৰণৰ মানে এটা চোৰ। বৃহৎ চোৰ, গভাই চোৰ। এই চোৰটো কোন হয়? বলক প্ৰথমতে চোৰৰ এটা ক্লিপ আমি চাই লওঁ, যিটো CC কেমেৰাত বন্দী হৈছিল। আৰু CC কেমেৰাত তেখেতে নিজেই কৈছে যে মই চোৰ আৰু মই চোৰ কৰি আহিছোঁ, নিজেই কৈছিল। সেই চোৰটো কোন আমি চাব লাগিব। বলক প্ৰথমে সেই ভিডিঅ' ক্লিপটো আমি চাওঁ, তাৰপিছত বাকীখিনি খালি। मैंने आज शॉपिंग करने के लिए गया था, शॉपिंग तो किया ही नहीं, मेरे चप्पल चोरी हो गई, इसलिए मैंने दूसरों का चप्पल उठा कर ले आया। तो लाइक करो, फॉलो करो। তো বন্ধুসকল, আজি মেইন টপিকটো লৈ আহিছোঁ, ঠিক আছে। চ' মেইন টপিকটো হৈ গ'ল মোৰ ইউটিউব চেনেল জিন্তু শ্বৰ্ট ফান। মই ইয়াত প্ৰতিটো মুহূৰ্ততে কওঁ যে মই ধেমালি কৰোঁ। চ' মই ধেমালি কৰোঁ আৰু কোনেও নিজৰ গাত পাতি নল'ব, মই বাৰে বাৰে কওঁ এইটো কথা। তাৰ বাবে মই ক্ষমা বিচাৰি থাকোঁ। চ' আজিও মই ক্ষমা বিচাৰিছোঁ, যদি কাৰোবাক মই বেয়াকৈ কওঁ নতুন বছৰ উপলক্ষে মাফ কৰি চাফ কৰি দিয়া, ঠিক আছে। চ' মই বেয়াকৈ আজি একেবাৰে ভিডিঅ' বেয়াকৈ নবনাওঁ, বেয়া লেংগুৱেজ ইউজ নকৰোঁ বুলি একদম নাভাবিব। কেলা যি ক'ম ফালি ছিগি ক'ম আজি, ঠিক আছে। তাৰে মাজৰ এজন হৈছে MJ Papu 420, যাৰ নামে পৰিচয় MJ Papu 420। তো তেখেতে মোৰ এটা ভিডিঅ' ৰিপ্লাই দিছে। তো কেলা সেই ভিডিঅ'টো অকণমান চালে ভাল লাগিব চাগে। চ' মোৰ ওপৰত কি বালটো বনাইছে কেলা চাওঁ বলচোন অকণ। এজন বকাচোৰাৰ বিষয়ে কথা পাতিবলৈ গৈ আছোঁ। ইয়াত আচলতে বকাচোৰা মই কোৱা কথা নহয়, তেওঁ নিজেই কৈছিলে। গতিকে প্ৰথমে শুনকচোন, তেওঁ মুখৰ পৰা শুনক, হয়নে নহয়? ওকে, মূলত কেপ নাই, যি কেপ নাথাকিলে মোক সম্পূৰ্ণ এটা বোকাচোদা নিচিনা লাগে। শুনিলে? অ'কে চোৰ মিষ্টাৰ 420, শুনিলোঁ। বাকীখিনি কয় এতিয়া, চবেই শুনিলে, ঠিক আছে। 3 দিনত 54 ভিউজ হৈছে তোমাৰ, সকলোৱে শুনিলে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণীবিলাকে, ডাঙৰ মানুহবিলাকে শুনিলে, ঠিক আছে। বাকী আছে, এতিয়া বহুত বাকী আছে শুনিব কাৰণে, বাকীখিনিও শুনিব। তোমাৰ কে ভিউজ আহিব, লাখ মিলিয়ন ভিউজ আহিব, টেনশ্যন নল'ব, বহুত ভিউজ আহিব। নিজেই কৈছে। কেলা মোৰ কাণখনহে বেয়া নে তাৰ মুখখনহে বেয়া, জিভাখনহে বেয়া? ৰিপিট শুনো আহকচোন আকৌ এবাৰ, কি কোনো কৈছে তেওঁ নিজেই কৈছে। তো বন্ধুসকল শুনিলে, তেওঁ নিজেই কৈছে, মই নিজেই কৈছোঁ, কিন্তু মই নিজেই কোৱা নাছিলোঁ, মই নিজে কৈছিলোঁ সেইষাৰ কথা। কিন্তু তেখেতে কৰি দিলে কি, মই নিজেই কৈছোঁ। মই জানো নিজেই ক'ম? তোৰ দৰে কেলা জিভা চুটি মোক নিজেই ক'ম। লিখা আছে কি কেলা, অকণমান চকুকেইটা খুলি চাবি। এই পকেটত হাত সোমাই কেলা পথাৰত বেমাৰী মানুহৰ দৰে কেলা ভিডিঅ' নবনাবি। আজি মোৰ সি মুখখন খুলি ল'লে। হয় মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আচলতে মই আজি তাৰ মুখখন খুলি ল'লোঁ। আজি নহয় দে, আদি মই তাৰ মুখখন খুলি ল'লোঁ। আচলতে মুখখন নহয় কেলা, তাৰ পেনটো খুলি ল'ব লাগিছিল চাগে, নে কি কয়? যদিও খুলিছে, কিন্তু তাৰ দৰে মই ইমান সুৰ পাব নোৱাৰোঁ। হয়, যদিও মুখখন খুলিছোঁ, মোৰ দৰে সি সুৰ লগাব নোৱাৰে। কেনেকৈ পাৰিবি তই কেলা? লিখিত ভাষাটোৱেই ক'ব নাজানো। মই তাৰ মুখখন খুলিছোঁ, তেনেকুৱা ধৰণৰ কিছুমান তোমাৰ মানে লেংগুৱেজত ভুল আছে, আচলতে সেইখিনি শুদ্ধ কৰি ল, তাৰপিছত বাকীখিনি কথা পাতিম তোৰ লগত। তেওঁ মোৰ ভিডিঅ'ত কিমানখিনি কি কৰিছে আপোনালোকে শুনিছে, চাইছে, দেখিছে। হয়, মই তাৰ ভিডিঅ'খিনিত কিমানখিনি কি কৰিছোঁ আপোনালোক সকলোৱে দেখিছে, শুনিছে, চাইছে, আৰু কিমানখিনি ভিউজ আহিছে, কিমান দিনত, কিমান ঘণ্টাত, সেইখিনি মই স্ক্ৰীণত দেখাই দিছোঁ, নিজে চাই লওক।
দেখা পালে কি মানে কি মোৰ ভিডিঅ'ত ৰোষ্ট কৰিছে মই হেনো বোলে কিবা কিবা আৰু ঠিক আছে হয় বন্ধুসকল নিজৰ নাকত লেতেৰা থাকিলে আইনাখন লাগিব তেতিয়া দেখা পাব নহলে দেখা নাপায় আৰু নহলে সি পথাৰলৈ গৈ নিজৰ ফোন কেমেৰাটো অন কৰি পথাৰত গৈ ভিডিঅ' বনাব লাগিব তেতিয়া দেখা পাব আৰু মই তাক কিমান কি কৈছিল এইখিনিতে থুটা বুটা লাগি গ'ল কাৰণ ক'বলৈ লাজ পাইছে মই তাক পেৰেলেছ হোৱা বুলি কৈছিলোঁ অজয় বুলি কৈছিলোঁ আৰু কিবা কিবি বেয়াকে কৈছিলোঁ চাগে কি লওক নিজে চাই লওক মই তাক কি কৈছিলোঁ মই দেখাই দিছোঁ আকৌ এবাৰ ভিডিঅ' ফুটেজটো চাওক ৰাহুল বজাই দে ভিডিঅ'টো লগাই দে এবাৰ চাওক ৰাইজে এনেকৈ পোকে খোৱা জিকাটোৰে পেৰেলেছ হৈছে নেকি কেলাটোৰ বে কেলা এজে কাটি থিয় পকেটা ভাগ্য মই এনেকৈ বেকা হৈ লৈছোঁ যে কেলা অজয় নেকি তই নিজকে অজয় বুলি ভাবিছ নেকি হা আপোনালোকে মই কি কৈছিলোঁ দেখিলে মই কি কৰিছিলোঁ আৰু আছে অপেক্ষা কৰক আৰু আহিব আছে তাৰ ভিডিঅ' আৰু আছে ফুটেজ আৰু আছে ভুল আজি তই কাপোৰ কানি ভালকে খোল তেওঁ কি কৰিছে ঘৰৰ ভিতৰতেই জেকেট কিনি লৈছে তেওঁ গা সদায় ঠাণ্ডা হৈ থাকে হয় বন্ধুসকল আমাৰ গা সদায় ঠাণ্ডা হৈ থাকে আৰু তেখেতে কি ক'লে সেইটো শুনা নাপালে চাগে শুনা পাইছে কিন্তু ধৰিব পৰা নাই মিষ্টেক হৈ গৈছে আপোনালোকৰ মই ধৰাই দিছোঁ চাই লওক গা সদায় ঠাণ্ডা সদায় শব্দটো সদায় তেওঁৰ গা সদায় ঠাণ্ডা হৈ থাকে এইটো এটা ভুল অসমীয়া লেংগুৱেজত তোমাৰ সেইটো এটা ভুল আছে ঠিক আছে চ' অসমত যদি থাকা তুমি অসমীয়া লেংগুৱেজটো কমপ্লিট শিকি লোৱা তাৰপিছত ফোন কেমেৰা কৰিবা অন গম পাইছা আৰু মোৰ গাটো ঠাণ্ডা হৈ থাকিব আমি যিহেতু মতা মানুহ এবাৰ সদায় ৰাতিপুৱা গাটো ঠাণ্ডা পানীছে নাহা না চাহিয়ে কাৰণ তইতো বৰলা তইতো কোনোদিনাখন কি বুজিয়েই পোৱা নাই বিয়া পাতিও পোৱা নাই আৰু হয়নে নহয় বাকীখিনি নকওঁ বাৰু তেওঁ গা কেইদিন হৈছে ধোৱা নাই সেইকাৰণে জেকেটটো পিন্ধিয়ে থাকিব পথাৰত আৰু মই জেকেট পিন্ধাক লৈ তেখেতৰ প্ৰব্লেম মই ঘৰৰ ভিতৰত পিন্ধিছোঁ হয় মোৰ ঘৰ আছে মই ঘৰৰ ভিতৰত পিন্ধিছোঁ ঠিক আছে মই পথাৰত যোৱা নাই মই ঘৰৰ ভিতৰত আছোঁ কাৰণ মই গা ধুই আহিছোঁ মোৰ ঠাণ্ডা লাগিছে মই জেকেট পিন্ধিছোঁ তাতে তোমাৰ প্ৰব্লেমটো কি বেলেগ ভিডিঅ' নাপালে কি মোৰ সেই ভিডিঅ'টোহে পালে হয়নে নহয় হয় মোৰ মৰমৰ 420 MJ পাপু 420 মিষ্টাৰ চেণ্ডেল চুৰ মই তোমাৰ বেলেগ ভিডিঅ' নাপালোঁ নহয় মই তোমাৰ বেলেগ ভিডিঅ' পাইছোঁ মই তোমাৰ বেলেগ ভিডিঅ' মানে ভাইৰেল হোৱা ট্ৰিক্স যেতিয়া ৰোষ্টিং হৈ যায় তেতিয়া মানে অলপ বেছিকৈ ভাইৰেল হৈ যায় ন' প্ৰব্লেম তোমাক মই ভাইৰেল কৰাই এৰিম আৰু তোমাৰ পোকৰত লাগিছোঁ যদি মই মোৰ চেনেলটো মনিটাইজ কৰিহে এৰিম কেনেকৈ কৰিম কেলা কাৰ ওচৰত কি কথা কৈ আছোঁ চুৰৰ ভিডিঅ' আপলোড কৰিলে কেলা মোৰ কিবা হ'ব নেকি আৰু চুৰক ৰোজ কৰিলে কিবা হ'ব নেকি তো বন্ধুসকল ইমান সময় মোৰ ভিডিঅ'টো চাই আছা যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰক ভিডিঅ'টো শ্বেয়াৰ কৰক লাইক কৰিব কমেণ্ট কৰিব এই MJ 420টো জানো আৰু আগবাঢ়ি যায় তাৰে কামনা কৰি নেক্সট পাৰ্ট উলিয়াম বুলি আশা একেবাৰে মই নকৰোঁ নাভাবিব কেলা ইয়াৰ পিছত যদি সি ৰিপ্লাই দিয়ে ময়ো তাৰ পিছত আকৌ ৰিপ্লাই দিম বুলি আশা নিশ্চয় আছে 100% তো সি বোলে কি ক'লে মোৰ বোলে বেলেগ ভিডিঅ' নাপালে তো তাৰে এটা বেলেগ ভিডিঅ' মই দেখাই দিছোঁ বলক ভিডিঅ'টো চাই লওক পণ্ডিত কাক কয় মন্দিৰত থকা পণ্ডিতটো নহয় কেলা আৰু এটা পণ্ডিত আছে যিটো মন্দিৰত থাকে সেইটো পণ্ডিত সেইটোক আমি সেৱা জনাওঁ সেইটো পণ্ডিত নহয় তাৰ মাজত আৰু এটা অপজিট পণ্ডিত আছে সেই পণ্ডিত হৈছে শিয়াল পণ্ডিত প্ৰথমতে চুৰ কৰিলে এতিয়া মানুহক বুজাই আছে প্ৰেম মানে কি নাজানো প্ৰেম মানে কি কেলা বলকচোন আমি পণ্ডিত শিয়াল পণ্ডিতৰ মুখৰ পৰা নিজে শুনো কি কেলা আকৌ শিয়াল পণ্ডিত বুলি কৈছে ই কেলা চুৰৰ পৰা গৈহে শিয়াল পণ্ডিত হৈছে দেই এইষাৰ কথা মনত ৰাখিব এইবাৰ আমি শিয়াল পণ্ডিতৰ মুখৰ পৰা প্ৰেমনো কাক কয় তাকে এবাৰ শিকি আহোঁ বলক মস্তিকে পাঠশালা মানে এই শিয়াল পণ্ডিতৰ স্কুলখনলৈ যাওঁ বলক প্ৰেম মানে কি পটি মাৰা বহুতে কয় প্ৰেম হেনো যৌৱনত খেলা খেল প্ৰেম মানে ভাল পোৱা প্ৰেম মানে যৌৱনত খেলা খেল নহয় তই প্ৰেম শব্দক ইমান তললৈ নিনিবি প্ৰেম মানে হৈছে ভাল পোৱা আৰু ভাল পোৱাই কাক ভাল কোনে কাক পায় যাৰ প্ৰতি মৰম আছে তাকহে ভাল পায় যেনে মই তোক ভাল পাওঁ কিয় ভাল পাওঁ তোক তই ধুনীয়া কাম কৰ তই চুৰ তই মানুহক মটিভেট কৰি আছ কেনেকৈ চুৰ কৰিব লাগে প্ৰেম কাক কয় আৰু প্ৰেম মানে এটা কি কচোন তোৰ মুখৰ পৰাই কেলা শুনো প্ৰেম হৈছে এটা চিংৰা কেলা মই কাক লৈ কি ভিডিঅ' বনালোঁ চেক নকওঁ দৰ্শক কেলা ৰাইজ আপোনালোকে বেয়া নাপাব দেই এই চুৰ চুটামি কৰা মানুহৰ ভিডিঅ'বিলাক মই আৰু দিব নিবিচাৰোঁ আৰু নিদিওঁ মই ইয়াৰ ভিডিঅ' এইখিনিতে সেই চেট সমাপ্ত কৰি দিওঁ নেকি ভিডিঅ'টো ৰ'ব আৰু দুআষাৰমান কথা ক'বলগীয়া আছে ইয়াৰ বিষয়ে ই কেলা কৈছে প্ৰেম হেনো এটা চিঙাৰা
প্ৰেম যদি চিঙাৰা হ'লে হয় কেলা সকলোৱে পকেটে পকেটে লৈ ঘূৰি থাকিলে হয় কেলা ছোৱালী পোকত ঘূৰি নুফুৰিলে হয় বলিয়া কুকুৰৰ দৰে তই যেনেকে বলিয়া কুকুৰ তেনে চেৰা বলিয়া হৈ ছোৱালী পিছত ঘূৰি আছ প্ৰেম হেনো চিঙাৰা কেলা খা তই খা তোৰ চিঙাৰা বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে আছিল যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি আগলৈ নিয়ক এই 2023 চলি আছে 2023ত মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন পুনৰ এবাৰ জনাইছো আৰু MJ420 তুমি যিমান পাৰা কেলা সুৰৰ ভিডিঅ' বনোৱা তোমাৰ ভিডিঅ'বিলাক চাই মোৰ ভাল লাগিছে আৰু মই ভাল পাইছো ৰাইজে বহুত ভাল পাইছে এই সেট হ'ব দে বন্ধুসকল আৰু নেক্সট ভিডিঅ' বেলেগৰ ওপৰত বনাম দেই সুৰৰ ভিডিঅ' নাপায় আপোনালোকে টেনশ্যন নল'ব বাদ দিলোঁ